টোপামাৰী টাউন ক্লাবৰ সৌজন্যত যে আজি পঞ্চম বাৰ্ষিক অধিৱেশনত যে অসম ভিত্তি আপোনালোকে নৃত্য প্ৰতিযোগিতা কৰিছে ইয়াৰ বিষয়ে বা অসম ভিত্তিৰ ৰাইজক আপোনালোকে বা এই অঞ্চলৰ টোপামাৰী অঞ্চলৰ ৰাইজক আপুনি কি কয়? এতিয়া কণ্ডিশ্যন হৈছে মই এইটোৱে ক'ব বিচাৰিছোঁ, এই টোপামাৰী টাউন ক্লাবৰ উদ্যোগত পঞ্চম বাৰ্ষিকী প্ৰাইজ মানি প্ৰতিযোগী এইটো আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰোঁ নৃত্য প্ৰতিযোগিতা অনুষ্ঠান। এই অনুষ্ঠানটি আমি এই অঞ্চলৰ যিসকল যুৱক যুৱতীয়ে আমাৰ বলিউড জগত চিনেমা জগতত যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এটা ধুনীয়া চান্স আমি দিছোঁ, যাতে নৃত্যৰ প্ৰতি মানুহে আকৰ্ষিত হয়। সেইকাৰণে আমি এই অনুষ্ঠানটি প্ৰত্যেক বছৰেই পাতোঁ। তাৰ লগতে মই ক'ব বিচাৰিছোঁ, আজি আমাৰ প্ৰথম নিশা আমি 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ নৃত্য প্ৰতিযোগিতাখনি থাকিব 28, 29 আৰু 30 তিনিদিনীয়া কাৰ্যসূচীৰে। আমাৰ আজি চলি আছে থাৰ্ড ৰাউণ্ড। আমি এটা নিয়ম কৰিছোঁ, থাৰ্ড ৰাউণ্ডৰ যিখিনি 80 কিলোমিটাৰৰ ভিতৰত আছে সেইখিনিক আমি থাৰ্ড ৰাউণ্ড আজি দিছোঁ। 80 কিলোমিটাৰৰ দূৰত থকাখিনিক আমি এটা ব্যৱস্থা ৰাখিছোঁ, যিসকল হয়তো 200-100 কিলোমিটাৰ দূৰৰ পৰা আহিব সেইখিনি কালিও দিব পাৰিব। সিহঁতে 2টা দিব লাগিব কালি, মানে থাৰ্ড ৰাউণ্ড প্ৰথমে দি ল'ব লাগিব, তাৰপিছত আকৌ ছেকেণ্ড ৰাউণ্ডটো দিব লাগিব। দূৰ দূৰণিৰ পৰা যিহেতু আহিব সেইসকলক এটা চান্স দিছোঁ 2 দিনতে হৈ যাব বুলি। যে আপোনালোকে নৃত্য প্ৰতিযোগিতা অসম ভিত্তি পাতিছে, ইয়াৰ প্ৰথম পুৰস্কাৰ যে কিমান টকাৰ বা কি আপোনালোকে কি কৰিছে? এইটোৰ প্ৰথম পুৰস্কাৰ হিচাপে আমি দিছোঁ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে দিছোঁ আমি 10,000, তৃতীয় পুৰস্কাৰ 5,000 আৰু চতুৰ্থ পুৰস্কাৰ 4জনক দিম 2,000 কৰি, পঞ্চম পুৰস্কাৰ 1,000 কৰি দিম 4জনক আৰু 10জনৰ কাৰণে 10টামান ট্ৰফি থাকিব। টোটেল আমি 20জনক প্ৰাইজ দিম। আৰু ইয়াৰ বিষয়ে আপুনি টোপামাৰীৰ ৰাইজক আপুনি কি কয়? মই আপোনালোকৰ চেনেলৰ জৰিয়তে এই অনুষ্ঠানত যিমান ৰাইজ আজি আহিছে, আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাত বন্দী হৈছে, সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা অনুষ্ঠানত যে ৰাইজসকলে সহযোগ কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু লগতে যিসকল নৃত্যশিল্পী আমাৰ মাজত আহিছে সেইসকলক আমি ধন্যবাদ জনাইছোঁ যে কৃষ্ণাই, গোৱালপাৰা, আপোনাৰ ধূপধাৰা, বক, গুৱাহাটীৰ পৰা যে ইমান কষ্ট কৰি আমাৰ এই অনুষ্ঠানত যে ভাগ লৈছে তাৰ বাবে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো প্ৰতিযোগীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।